নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মোtovlogging আছে মানে হ'ব আজি দেৱালী উপলক্ষে। চাওক কেনেকুৱা আপাৰত আহি আছে, এয়া কালী পূজা হৈ আছে। চাওক ধুনীয়াকৈ এয়া কালী পূজা। তো বলক আগলৈকে আৰু চাওক কেনেকুৱা কি আছে আগত। বলক এইখন আমাৰ থানা হয়, আৰক্ষী চকী। চাওক ধুনীয়াকৈ সজাই ৰাখিছে আজি দেৱালী উপলক্ষে। তো বলক আৰু আগত যাওঁ। তো আজি ৰাস্তাই ৰাস্তাই আমি দেৱালী চাম। চাওক সকলোৱে একেলগে আমাৰ লগতে ৰাস্তাই ৰাস্তাই দেৱালী এনেকুৱা আপাৰত আহে অভদ্ৰ কিছুমানে। চাওক ধুনীয়াকৈ সজাইছে আৰু সকলোৱে। চাই থাকক মোৰ লগতে আপোনালোকক। তো লাহে যাওক, আপোনালোকে দেখাই নাপাব নহ'লে। চব কৃত্ৰিম দেৱালী। সজাইছে আৰু সকলোৱে। হেপ্পী দেৱালী। মানে এনেকুৱা পৰিৱেশ সদায় হৈ থাকিব লাগে, বহুত ভাল লাগিলে। চাওক আজি তো মই সকলোকে শুভেচ্ছা দিবলৈ থাকিয়ে গ'ল। তো সকলোকে কৈছোঁ হেপ্পী দেৱালী, শুভেচ্ছা থাকিল দেৱালী। আৰু বম বেছিকৈ নুফুটাব, ফুটাব কিন্তু বেছিকৈ নহয়। তো চাব অকণমান পৰিৱেশৰ ফালেও, তো বেছিকৈ বম নুফুটাব। আছে আগত আৰু চাই থাকক। তো বজাৰ আহি পালোঁ আমি, মাটিয়া বজাৰ। তো চাই থাকক। তো দোকান চোকান সকলো বন্ধ। তো এতিয়া ঘূৰি ঘূৰি আমাৰ সকলোতকৈ জনপ্ৰিয় আৰু মৰমৰ দীপাদাৰ দোকান আহি পালোঁ। দীপাদা হাই এটা দি। তো চাই থাকক আৰু আমি এতিয়া যাম। চাওক আমি এতিয়া কালী মন্দিৰ এটাত গৈ আছোঁ। তো তাত পূজা এখন আছে, চাই আহোঁ। নৰখোঁ বেছি সময়, এনে জাষ্ট চাম। অকণমান মেইন ৰোডৰ পৰা অকণমান ভিতৰত হয়। তো চাই থাকক। এইটো হ'ল গেছ এজেঞ্চি। পুৰা নাম চাম ধৰি আছে আৰু। চব পালোঁ এতিয়া কালী মন্দিৰ। চাওক বাহিৰৰ পৰা ভিতৰত নোসোমাওঁ আৰু।